চিৰাজুদ্দিন আজমল আমাৰ বিধায়ক বিদেশত থাকে, যেতিয়া প্ৰয়োজন হয় আহি যায়, মাহে মাহে আহে, আমাৰ সকলো কাম চলি যায়। মাহত এবাৰ আহিলে হৈ যাব, মাহত এবাৰ আহিলে আমাৰ কাম চলি যায়। নমিনীৰ ৰাজ চলে বুলি কয় বহুত। নমিনীৰ ৰাজ চলি আছে, নমিনীৰ ৰাজ চলি আছে, নমিনী আছেই। হিমন্ত মামাচাৰ ভোট নালাগে, দাড়ি টুপি পিন্ধা মানুহৰ ভোট নালাগে, এতিয়া বিজেপিক কিয় সমৰ্থন কৰিছে? বিজেপি জিন্দাবাদ, বিজেপি জিন্দাবাদ জিন্দাবাদ। তথাপিও বিজেপি দিব, বিজেপি দিম। কংগ্ৰেছ আৰু বিজেপি কি কাক সমৰ্থন কৰে? দেখো মই কংগ্ৰেছ পাৰ্টিক ছাপোৰ্ট কৰোঁ আৰু ৰাহুল গান্ধীৰ চৰকাৰ আহিব লাগে। আৰু ডিজেল পেট্ৰলৰ ইমান দাম বাঢ়ি আছে, আৰু গেছ চিলিণ্ডাৰৰ ইমান দাম বাঢ়ি আছে। কিমান 1200 টকা, আগত কিমান আছিল? 400 টকা আছিল, এতিয়া কিমান হৈছে? 1200 টকা। ইয়াৰ মোৰ কংগ্ৰেছৰ চৰকাৰ ভাল, ৰাহুল গান্ধীৰ চৰকাৰ লাগে মোৰ। কাজিৰঙা লোকসভা ইলেকশ্যনৰ মাজত মাত্ৰ বাকী, আৰু ইতিমধ্যে আমি ৰাইজৰ মাজত আহি উপস্থিত হৈছোঁ, মন্তব্য ল'বলৈ যত্ন কৰিম আচলতে কোনটো দল জয়ী হ'ব। আমাৰ আচলতে এখন দোকানত আহি উপস্থিত হৈছোঁ। দুটা দল আছে, কংগ্ৰেছ আৰু বিজেপি, কাক সমৰ্থন কৰিব এইবাৰ? মাত্ৰ 2 দিন বাকী। কংগ্ৰেছক কিয়? কংগ্ৰেছৰ ৰাইজৰ ভাল কাম কৰে, ভাল কাম কৰে। জিকাৰ আকাংক্ষা কিমানখিনি কংগ্ৰেছৰ? 100%। আমাৰ যিটো হোজাই ডিষ্ট্ৰিক্ট আছে, ডিষ্ট্ৰিক্ট AIUDFৰ সমৰ্থিত প্ৰাৰ্থী, অল ইণ্ডিয়া UDFৰ সমৰ্থিত প্ৰাৰ্থী নহয়। কাৰণ আমি এইবাৰ আমাৰ কাজিৰঙাত আমাৰ কোনো প্ৰাৰ্থী দিয়া হোৱা নাই আমাৰ দলৰ তৰফৰ পৰা। আমাৰ চিফে কৈছে, আমাৰ বদৰুদ্দিন আজমল চাহাবে কৈছে যে আমি 11টা সমষ্টি আমি কংগ্ৰেছক এৰি দিছোঁ, আমি 3টা সমষ্টিত খেলিমেই। আৰু সিহঁতে আমাক মানে গঠবন্ধন কৰিব গৈছিলে, আমাক ৰখা নাই। তথাপিও আমি এই বিজেপি যে সাম্প্ৰদায়িক দল, তাক আমি ভোট দিব নোৱাৰোঁ। সেইকাৰণে আমি 3টা লৈছোঁ, আমি 11টা এৰিয়ে দিছোঁ। এতিয়া আমি যমুনামুখ সমষ্টিৰ মানুহে আমি ভাবি আছোঁ এইবাৰতো আমি ভোট ক'ত দিম। এই প্ৰেক্ষাপটত গৈ কংগ্ৰেছে কিছুমান নেতাই আমাক মানে ধমকি দিছে বা বুঢ়ী আঙুলি কৈছে, এইবাৰ সিহঁতে ভোট ক'ত দিব, আমাক নিদি পেলাই উপায় নাই, যাব ক'ত? সিহঁতৰ ভোট দিয়াৰ জেগা নাই, যাব কওক, আমাক দিবই লাগিব, এনেকুৱা বুঢ়ী আঙুলি দেখুৱাইছে। চলি যায়, মাহত এবাৰ আহিলে হৈ যাব, মাহত এবাৰ আহিলে আমাৰ কাম চলি যায়। আপোনাৰ কাম চলি লাগে, ৰাইজৰ কাম এবাৰে সমাপ্ত হ'ব। আমি যিসকল তেখেতসকলৰ লগত আছো, আমাৰ যিটো প্ৰয়োজন হয়, নমিনীৰ ৰাজ চলে বুলি কয় বহুত। নমিনীৰ ৰাজ চলি আছে, নমিনীৰ ৰাজ চলি আছে, নমিনী আছেই। আৰু তাৰ পিছতো আমাৰ আজমল চাহাব মাহে মাহে আহি থাকে, এছেম্বলিটো আহি আছে, আগৰবাৰ কম আছিল, এইবাৰ। ৰকিবুল হুছেইনে কৈছিলে বদৰুদ্দিন চাহাব বুঢ়া ভাগ বুলি, আপোনালোকৰ যিজন জ্যেষ্ঠ ব্যক্তি তেওঁক বুঢ়া ভাগ বুলি কৈছে। ৰকিবুল হুছেইনক কি ক'ব? ৰকিবুল হুছেইনে এইটো কথা নক'ব। ৰকিবুল হুছেইন হৈছে মানে সি এটা মানে এনেকুৱা মানুহ বুলি কৈছিলে বদৰুদ্দিন চাহাবে, মস্ত খাচী, ঠিকেই খাচী। কাৰণ যদি খাচী নহ'ল হয় তে তাক মানে বৰপেটাত নপঠিয়ালে হয়। বৰপেটাত পঠিয়াইছে কংগ্ৰেছে, মানে